সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন দা আহিব। ব্ৰহ্মাদি কৰি জীৱ জগত। হাই এভৰিৱান, আজি আমি আহিছোঁ ৰাস চাবলৈ। আমাৰ বিশ্বনাথ চাৰিআলি ৰাস। এয়া ছোৱালী আহিছে, মই একেবাৰে ৰাসৰ পৰাই মানেকে সোনকালে আহিছোঁ। ল'ৰা ছোৱালীয়ে পিছত চাব নোৱাৰিব। আমাৰ বিশ্বনাথ চাৰিআলি ৰেল গেট ৰাস বুলি ক'লে মানে বহুত ভালকৈ আপোনালোকক দেখুৱাম, চাই থাকিব। বহুত ধুনীয়াকৈ পাতে মানে আমাৰ ইয়াত। মানুহ এতিয়া নাই, মানুহ সোনকালে আহিছোঁ আৰু ৰাতি ভিৰ হয়, ল'ৰা ছোৱালীয়ে চাব নোৱাৰে। আপোনালোকে চাই থাকিব। দেখুৱাম, চব দেখুৱাম, আপোনালোকে চাই থাকিব দেই। তো এইটো আমি আপোনালোকক আকৌ মই প্ৰথম গেটৰ আৰম্ভণিৰ পৰা দেখুৱাইছোঁ। তো এয়া চাওক, এই আমাৰ ইয়াৰ ৰেল গেটৰ ৰাস বুলি ক'লে লাইটৰে বাহাদুৰি। চাওক আপোনালোকে লাইটৰ, এয়া চাওকচোন ইমান ধুনীয়া লাগে। কালাৰ কালাৰ ওলাই থাকে। যিহেতু আমি সোনকালে গৈছোঁ কাৰণে মানুহ ইমান নাই, একচুৱেলি হ'বগৈ। তাত দেখিছে লাইটৰ লাইট মানে দেখিবলৈ ইমানেই ভাল লাগিছে নহয়, আপোনালোকক ভাবিলোঁ দেখুৱাওঁ ন। এইবিলাক চাই দিলে ইয়াত মানে প্ৰত্যেক বছৰেতো ৰাসটো পাতেই আৰু চাইডত এয়া দেখিছেনে গোটেই দোকান বজাৰ আহিছে। কাৰণ এইটো মানে ভূপালী জয়ন্তীও মানে পাতিছে, সেইকাৰণে এবাৰ অকণমান ডাঙৰকৈ পাতিছে। তো এইটো মেইন এয়া ৰাসলৈ মেইন গেটটো এইটো ভিতৰত, য'ত ভিতৰত প্ৰদৰ্শনীবোৰ আছে। আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখুৱাই যাম। তো এয়া দেখিছেনে প্ৰথমতে সোমাই এয়া চাওক ধুনীয়াকৈ নামঘৰ ধুনীয়াকৈ বনাই থৈছে। এনেকৈ চাওক, দেখি ইমান ভাল লাগিছে নহয়। তো আপোনালোকে কণ্টিনিউ ভিডিঅ'টি চাই থাকক, মই দেখুৱাই যাম। এনেকৈ গোটেই সজাই থৈছে আৰু bola ay bola ay ka dun lagi na. তো ইয়াত এয়া এইফালে চাওক, এয়া পানীৰে এনেকৈ দেখুৱাই যাম মই, আপোনালোকে চাই থাকিব। মই খুব ভাল পাওঁ আৰু মই ল'ৰা-ছোৱালীকো কওঁ কিতাপত মই জালখনটো যাব আৰু বা পুৰাতন বুলি ক'বলৈ কেতিয়াও ধোকা নাই। বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিদৰ্শন কৰা ললৈ এটা কি ল'লে? তো ইয়াতে ফটো এনেকৈ উঠিব পাৰি আৰু এনেকৈ থৈ দিছে।
গোটেই ময়ূৰটো এনেকৈ বনাই মানুহবোৰে উঠি আছে আৰু গোটেইখন গোটেই এইফালে যাওঁ চাই লওঁ কি আহিছে কি নাই যোৱা ব'লা বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিচাৰে ছবিৰ অগ্ৰত ডাঙৰীয়াক আমি আপাহতে তেখেতলৈ আৰু এটা কবিতা আছে মোৰ নিজৰ মাৰ বাবে যিহেতু ইয়াত মেলা লাগিছিলে প্ৰদৰ্শনীবোৰ আহিছিলে তো ইয়াত মই বেগ মানে চাই আছিলোঁ ইমান দাম আৰু এনেও এইবোৰত প্ৰদৰ্শনীবোৰত আহিলে ইমান দাম কয় ইয়াতো আছিলে কাপোৰ বেগ পুৰা ট্ৰেডিশ্যনেল মানে নেপালী সম্প্ৰদায়ৰ মই বেছি দীঘলীয়া নকৰোঁ সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় প্ৰতিষ্ঠাপক সভাপতি সন্মুখত বহি আছে তেখেতকো মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাই আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন দা আহিব আমাৰ মাজত আহি উপস্থিত হৈছে যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সকলোৱে জুবিন গাৰ্গৰ কাৰণে এটা উচ্চ স্বৰত হাত তালি দিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত হৈছে জুবিন গাৰ্গ আমাৰ যি আশা আছিলে বিশ্বনাথবাসীৰ ৰাসক লৈ এই ৰাসক পৰ্যটনৰ মানচিত্ৰত প্ৰতিষ্ঠিত কৰাক লৈ যি আশা আছিল আমি আশা কৰিম জুবিন গাৰ্গৰ উপস্থিতিয়ে এই ৰাসৰ সৌষ্ঠৱ বৃদ্ধি কৰিব পুনৰ জুবিন গাৰ্গৰ হৈ এটা সুন্দৰ হাত তালি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ কিছু সময়ৰ পিছতে আমি সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিম তো ইমানেই হুলস্থুল হৈছিলে 4 দিন চলি আছে সুন্দৰভাৱে আজিৰ দিনটো যাতে সকলোৱে আমাক সহযোগিতা কৰে আমি সকলোৱে জুবিন গাৰ্গক চাম দেখিম আৰু তেখেতৰ আমি যি উদ্বোধনী ভাষণ আমি শুনিম এটা কিবা কলি গাবলৈ কৈছে মই তেনেকৈ ক'লে আছে দিগদাৰ হয় ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জাতে আশ্ৰয় ঘুমতি যায় ৰাখিও ঠিক আছে ধন্যবাদ জুবিন দিনৰ পৰা ৰাতিলৈকে থাকিব লাগিব আৰু পিছদিনা যাব লাগিব So, thank you very much. Thank you. Appreciate it. আৰু সকলোৰে ইমান মৰম ইমান ধুনীয়া এটা অনুষ্ঠান সকলোৱে কৰিছে I'm thankful to you. খুব মৰম তো আজি ৰাসৰ মূল আকৰ্ষণেই আছিল জুবিন দা আৰু মানুহ এনেকুৱা ভিৰ জুবিন দা আহিব বুলি কৈ পেলাই তো আমি বহিবলৈ জেগা পোৱাই নাই মই থিয় হৈ আছিলোঁ তো তেনেকৈ ভিডিঅ'টো অকণমান কৰি ৰাখিলোঁ ভাবিলোঁ আপোনালোকৰ আগতো আগবঢ়াওঁ বুলি তো এয়া দেখিছে এয়া ব্লু কালাৰ যে পিন্ধিছে তেখেতে হয় জুবিন দা যিহেতু মোবাইল ভাল নোহোৱাৰ কাৰণে
আৰু ইমান ভিৰ হেঁচা ঠেলা হাতকে লৰি আছে তেনেকৈ অকণমান ভিডিঅ'টো কৰি ৰাখিলোঁ ভাবিলোঁ আপোনালোকৰ আগত আগবঢ়াওঁ আমাৰ ইয়াত যিহেতু জুবিন দা আহিছে তো ইয়াত এয়া জুবিন দা যোৱাৰ লগে লগেই ৰাস আৰম্ভ কৰিলেই কাৰণ বহুত দেৰি হৈ গৈছিলে তো এয়া চাওক আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ চাওক কিমান ধুনীয়াকৈ উলিয়াই দিছে গুৰু বন্দনাত দেখিয়ে মানে কিবা এটা ভাল লাগি গৈছেগৈ আৰু মনটো তো আপোনালোকক কেনে লাগিছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব কমেণ্ট এটা কৰিব কেনে লাগিল আৰু আগত মই দেখুৱাই থাকিম আপোনালোকে চাই থাকিব তো এই আপোনালোকক ৰাস চাবলৈ আহিছোঁ বুলি ক'লোঁ ৰাস অকণ দেখুৱাম বুলি ভাবিলোঁ কিন্তু ৰাস সম্পূৰ্ণকৈ দেখুওৱা নহ'ল কাৰণ ৰাস আৰম্ভ হওঁতে বহুত দেৰি হৈ গ'ল আৰু সৰু ছোৱালী পূৰা টোপনিত লাল কাল তো প্ৰদৰ্শনীহে তাহাঁতক ভালকৈ দেখুওৱা হ'ল আৰু তাতে জুবিন দা আহিছে বুলি কৈ অকণ চাবলৈ গ'লোঁ লাইভ সকলোৱে টিভিত দেখিয়ে থাকোঁ ভাবিলোঁ অকণ লাইভ চাওঁ তো দেখি ভাল লাগিল তো আজি ইমানেই আশা কৰোঁ আজি ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো এইটো আমি ওলাই আহোঁতে দেখিছেনে কিমান মানুহ